Hey guys, কি খবৰ? আমাক আজি ঘৰৰ পৰা ওলাই দিছে। চলি বলি লৈ পেলাই দেখছিনা পাকাত বিছনা পাৰি লৈছো। আমাৰ দিন বইয়া। ফুটপাথত আহি গৈছো গাইস। ফুটপাথত পৰি আছো আমি। লোকেশন আমাৰ ৰুমৰ অৱস্থা কেনে হৈ আছে। লাজে লাগে মানে লাজ দেও নে দাও। লাজ দেও দে ৰখি এই দরজাত পলিথিন হপা দিবা লাগা হৈ গৈছে। তাৰে পিছত মোৰ বিয়াৰ মাল বস্তু মানে বিয়াত আনা বস্তু গিলা এনকে থবা লাগা আছে। এটো মোৰ মিচিং, এটো মোৰ হাজবেণ্ডৰ কম্পিউটাৰ সেটআপটো এনকে থবা লাগা আছে। এই যে মোক দে দিয়া বস্তু গিলা এটো লাখটকীয়া বস্তু কলা এইগিলা বাল্টিং আৰু সবচাই বেয়া লাগা কথা আছে মোৰ বাচ্চাটোক দিয়া মৰমৰ মামাঠেৰ ফালৰ পৰা টেডিটো এতে ফেলে থবা লাগা আছে। এইগিলা কাপ প্লেট চাচোন এনকে থৈছো। এইয়া সুকেশৰ অৱস্থা, এই আলনাৰ অৱস্থা, এই মোৰ চেয়াৰত কাপোৰ। এই চাও মই এটো মাটি মানে টাইলছ লগাইছো এনকে এতে পাৰি থৈছো বিছনা। এই চাও বিছনা এনকে লাইনত তার লগাই দিছো। তাৰপিছত এখন উন্নতি গাঁঠি দিছো আৰু এই বাপেক পুতকৰ অৱস্থা চা। পুতকে টোপনিত বাৰু গম পোৱা নাই গিলা একো। তাৰে পিছত এই গডৰেজটো এনকে থৈ দিছো। সেই কাপোৰ 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 আৰু গাইস এটো টাইলছ লগাইছো মানে মেন কথা এগলা ফালতু কৈছো মানে কি ৰুম গিটাত মানে নতুনকে টাইলছ লগাইছো সেইকাৰণে এটো ৰুমৰ বস্তু এটো ৰুমত আনবা লাগা আছে সেইকাৰণে এনকে থবা লাগা হৈ গৈছে। এটো ৰুমত টাইলছটো দেখি দিছো। এটো বগা টাইলছ, এটো বেডৰুম, এটো টাইলছ মানে ক্লিয়াৰ হোৱা নাই এহনি বাকি আছে। পিছত এছ কাটিং মাৰবে আছে, পিছত ৰুমটো দেখা লাগে ৰং কৰবে আছে এনকে। এই দছজাখান কিবা কেনকে থৈ দিছো চুৰাই লিগুতাই লৈ যাব। বেডৰুমত বগা, ড্ৰয়িং ৰুমত কলা দিছো। এই চাও কেনে লাগছে গাইস। এটা বেলেগৰ ভাল লাগে নালকে হেতু কবা নৰো। মোৰ ভাল লাগছে, মোৰ চইচ মতে মই আনছো। ফাইনাল লুক দেখে আছো। বাই বাই, বেলেগ ভিডিঅ'ত লগ পাইছো। বাই।